নমস্কাৰ খুচি ক্ৰিয়েশ্যনৰ অন্যতম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি বনাবলৈ লৈছোঁ এখন থালি চিম্পুল। তাৰ বাবে মই ইয়াত মাছ ধুইছোঁ। মাছখিনি ভালকৈ ধুই ল'ম। ধুই ইয়াত নিমখ হালধি সানি ল'লোঁ আৰু এপিচ এপিচকৈ মই ফ্ৰাই কৰিম। সেয়া কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ, তাত এপিচ এপিচকৈ মাছ ফ্ৰাই কৰিম। মাছ ফ্ৰাই কৰি আছোঁ। মাছ ফ্ৰাই মোৰ হৈ গ'ল। এতিয়া মই ইয়াতে পিঁয়াজ দিছোঁ আৰু আদা নহৰু জলকীয়া বটা দিম। পিঁয়াজখিনি অলপমান ভাজি লৈছোঁ, লৈ ইয়াত জলকীয়া নহৰু দিম। আদা নহৰু পেষ্ট, লগতে মই জলকীয়াও পেষ্ট কৰি লৈছোঁ। অলপ ৰঙচুৱা হ'লত, পিঁয়াজখিনি ৰঙচুৱা হ'লত মই তাতে দি দিম আদা নহৰু পেষ্ট। আৰু জানেনে মই আজি কিহৰ লগত বনাম? জাতিলাও। কিন্তু জাতিলাওটো সাধাৰণতে আমি কুটি বনাওঁ, কিন্তু আজি মই কুটি নবনাওঁ। মই আজি ৰুকি লৈছোঁ। মই পিহনাত ৰুকি লৈছোঁ। এনেকৈ বনাই খাবচোন। কুটি লোৱাতকৈ বহুত সোৱাদ হয়। এবাৰ এনেকৈ খালে বাৰে বাৰে এনেকৈ খাবলৈ মন যাব। জাতিলাওখিনি মই দি দিলোঁ। মাছৰ আঞ্জাখন তেতিয়া মিহি হয়, খাবলৈও বেছি ভাল লাগে। কুটি লোৱাতকৈ এনেদৰে খাবচোন আপোনালোকে। এইখিনি মই অলপ ভাজি ল'ম ভালদৰে। নিমখ হালধি দি ভালদৰে ভাজি ল'ম। নিমখ দিছোঁ। মই ইয়াত বিশেষ একো মছলা ব্যৱহাৰ নকৰোঁ। অকণমান টেঙা টাইপৰ হ'ব। মই বিলাহী দিম, কিন্তু এই জাতিলাওখিনি অলপ ভাজি লোৱাৰ পিছতহে মই বিলাহী দিম। নিমখ হালধি দি ভালদৰে লৰাই লৈছোঁ। ভালদৰে লৰাই ঢাকি দিম। অলপ সিজাৰ পিছত মই ইয়াত বিলাহী এড কৰিম। জাতিলাও, বিলাহী, মাছ কাৰণো ভাল নালাগে, নহয়নে বাৰু? এতিয়া মই ঢাকি দিছোঁ। অলপ সময় ঢাকি দিয়াৰ পিছত চালোঁ, এয়া প্ৰায় সিজিছে। এয়া চাওক কমি গ'ল। পৰিমাণটো চাওক সিজিলে, সেইকাৰণে কমি গ'ল। অলপ সিজিলত মই ইয়াত বিলাহী এড কৰিছোঁ। দুটা বিলাহী দিছোঁ। এতিয়া মই আকৌ পুনৰ ঢাকোন লগাই সিজিবলৈ দিম। বিলাহীটো গলি যোৱালৈকে সিজিবলৈ দিম। এয়া চাওক বিলাহীখিনি গলি গৈছে। চব্জিখিনি সিজিলেই। চাওক ভালদৰে লৰাই দিছোঁ। ইয়াত মই পানী দিম এতিয়া। মই ঠাণ্ডা পানীকে ব্যৱহাৰ কৰিলোঁ। আপোনালোকে পাৰিলে গৰম পানী ব্যৱহাৰ কৰিব। মোৰ পানীখিনি অলপ গৰমেই আছিলে, কিন্তু গৰমৰ ঠাণ্ডা পানী হয়। এটা উতল আহিব দিম। এতিয়া পুনৰ ঢাকি দিম। এটা উতল আহিলে মই ইয়াত মাছ দিব পাৰিম। মাছ কেইপিচ মই ইয়াতে দি দিছোঁ। মই আজি কমন কাপ মাছৰ লগত বনাইছোঁ।
অলপ সময় ঢাকি দিম। মাছখিনি অকণ কোমল হওক, ভালকৈ বগা নিচিনা ৰং এটা যেতিয়া মাছৰ পৰা ওলাব তেতিয়া বেছি সোৱাদ হয়। এতিয়া মই বনাবলৈ লৈছোঁ মটৰৰ পকৰি। তাত মই ইয়াত নহৰু দিছোঁ। মই কিন্তু আদা দিয়া নাই, নহৰু ফ্লেভাৰটো ওলালে মই বেছি ভাল পাওঁ। আৰু এয়া মই শুকানে পিচি ল'ম। এইপিনে পিঁয়াজ আৰু মান ধনিয়া কুটি থৈছোঁ, আৰু সেয়া বেচন আৰু পিঠাগুড়ি মিক্স কৰি থৈছোঁ। মই পানী নিদিয়াকৈ শুকানে পিচি লৈছোঁ মটৰখিনি। এয়া চাওক, একেবাৰে গুড়ি হৈ যোৱা নাই, অলপ অলপ খহটা খহটা হৈ আছে। আপোনালোকে তেনেদৰে ৰাখিব। পানী দিলে বেছি গুড়ি হৈ যাব, পানী নিদিব, শুকানে শুকানে পিচিব। এয়া পিঠাগুড়ি আৰু বেচন মিক্স কৰি থৈছিলোঁ, তাৰ কেইচামুচমান দি দিছোঁ। মই পানী দি ভালদৰে সানি লওঁ। মই ইয়াত মান ধনিয়া পিঁয়াজহে দিছোঁ আৰু নহৰু জলকীয়া দিছোঁ। মই বেলেগ একো মছলা ব্যৱহাৰ কৰা নাই। এনেদৰে খাই বেছি ভাল লাগে মটৰৰ গোন্ধটো ওলালে। ভালদৰে সানি লৈছোঁ। নিমখ দিছোঁ। এতিয়া মই আনফালে কেৰাহীত তেল গৰম হ'বলৈ দিছিলোঁ। ইয়াত এটা এটাকৈ মই পকৰি দি যাম। পকৰিও বুলি ক'ব পাৰে, বৰ বুলিও ক'ব পাৰে, কাৰণ মই ভাতৰ লগত খাবলৈই বনাইছোঁ। আপোনালোকে চাহৰ লগতো খাব পাৰিব। এটা এটাকৈ মই দি যাম। এনেদৰে বনাই খাবচোন। সঁচাই ভাল লাগে। মই বৰ বেছি তেলত জুবুৰিয়াই বনোৱা নাই, কম তেলতে এটা এটাকৈ দিছোঁ। আবেলি চাহকাপৰ লগত এনেদৰে বনাই খাবচোন। এটা এটাকৈ লুটিয়াই দিছোঁ। ভালদৰে লুটিয়াই দিব এটা এটাকৈ। এতিয়া মই কাঢ়ি ল'ম। এতিয়া আকৌ তেল দিছোঁ। মোৰ পকৰি ভজা হৈ গ'ল। ইয়াত মই এতিয়া ফ্ৰেঞ্চবিন ভাজিম। ফ্ৰেঞ্চবিনকেইডাল মই দীঘলে দীঘলে কাটি ধুই চাফা কৰি তাত নিমখ হালধি আৰু বেচন সানি লৈছোঁ, আৰু অলপ জিৰা গুড়ি সানি লৈছোঁ। এইকেইডাল মই এনেকৈ দীঘলে দীঘলে ফ্ৰাই কৰিম। আমি প্ৰায়ে খায়ে থাকোঁ ফ্ৰেঞ্চবিন ভাজি, আলু বা অন্য চব্জিৰ লগত মিক্স কৰি, কিন্তু এনেকৈ খাই চাবচোন, ফ্ৰাই কৰি। এতিয়া মই থালিখন ৰেডি কৰোঁ আহকচোন। এয়া মই মাছৰ কণী দিছোঁ, কণী ভাজি দিছোঁ। মাছৰ কণী জলকীয়া পিঁয়াজ দি ভাজিছিলোঁ। এয়া মই মটৰৰ পৰা বনোৱা পকৰি দিছোঁ।
ইফালে ভাত আছে। এয়া দিছোঁ মই ফ্ৰেঞ্চবিন আলু ভাজি। এয়া ফ্ৰেঞ্চবিন দিছোঁ মই দীঘলে দীঘলে ফ্ৰাই কৰা। আৰু এয়া মাছ ফ্ৰাই। আৰু এয়া মাছ জাতিলাও বিলাহী দি বনোৱা। আৰু এটা জলকীয়াই মই থালখন